Hello friends ko. Hi friends. Hello. Hello. Hello friends. মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম। তো আজি শুভ অষ্টমী। তো অষ্টমীৰ দিনা আমি যাব ওলাইছো মোৰ ভাগিন সৰু ভাগিন। হাই কৈ দিয়া। হাই। তাও এতিয়া আজি শুভ অষ্টমী সকলোকে দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। তো এতিয়া যাব ওলাইছোঁ মানে বাসুদেৱ থান আজি অষ্টমীৰ দিনা বাসুদেৱ থান যাব ওলাইছোঁ ঘৰৰ সকলো ডাঙৰ বাহঁতো আহিছে ঘৰত ডাঙৰ বা আহিছে ভিনদেউ আহিছে এতিয়া যাম মা যাব মই যাম আৰু ডাঙৰ বাহঁত যাব ভাগিন যাব তো যাব ওলাইছোঁ এতিয়া বাসুদেৱ থানলৈ তো ব'লক ভিডিঅ'টো চাই থাকিব হাই গৈ আকৌ শনি দুটাক লৈ পিনি এতিয়া যাওঁ এইটোতো মহা কচু এইটো শনি এইটো শনি এইটো এইটো তাৰপিছত সিহঁতক লৈ যাওঁ তাৰপিছত মাহঁতো যাব শাৰী উলিয়াই মেলি কাপোৰ পিন্ধি মেলি ৰেডি হ'লোঁ এইটোতো চুলি ষ্টাইল কৰাত ব্যস্ত এইটো চুলি ষ্টাইল মায়ে মাতিলে তো দেৰি হৈছে এতিয়া টাইম হৈ গ'ল 10:42 মানে 10:30 11 বাজিব আৰু ৰাস্তাত গৈ থাকোঁ ৰাস্তাৰ মাজে মাজে চিনেৰী দেখাব চেষ্টা কৰিম একেবাৰে বাসুদেৱ থানত কি কৰোঁ সেৱা লওঁ সেয়াও দেখাম তো চাই থাকক ফাইনেলি ঘৰৰ পৰা ওলাই আহিলোঁ আৰু গাড়ী মিটাৰ হৈছে 12,800 চাওক আজি বাসুদেৱ থানলৈ কিমান দূৰ ইয়াৰ পৰা আজি চাওঁ মিটাৰো চাই লৈছোঁ তো ব'লক কিমান কিলোমিটাৰ হয় আমাৰ ঘৰৰ পৰা তো বাসুদেৱ থানলৈ দেখাই দিম আৰু মজাকৈ লাহে লাহে গৈ থাকোঁ ফ্ৰণ্টত আছে আমাৰ এইয়া 10 নম্বৰ তো সেইফালে মা আছে ডাঙৰ বা আৰু এইটো ভাগিন সেয়া মা তো গৈ আছোঁ এতিয়া বাসুদেৱ থানলৈ ধুনীয়াকৈ আজি অষ্টমী দিনা দুৰ্গা পূজাৰ তো ধুনীয়াকৈ যাওঁ পূজা চূজা কৰি মেলি ধুনীয়াকৈ আহোঁগৈ ধুনীয়াকৈ চাই থাকিব ভিডিঅ'টো আগত মোৰ ভাই এটা ৰখি আছে তো ৰখিও যাব লগত এইটো মজাকৈ হয়তো ভোক লাগি গৈছে বোলে ৰখি তো ইয়াকো লৈ লৈছোঁ লগত তাৰপিছত এতিয়া গাড়ীত পেট পূজা কৰিম নিজেতো পেট পূজা কৰি অহা নাই তো গাড়ী পেট পূজা কৰিম ধুনীয়াকৈ ব'লক চাই থাকক মজাকৈ ভিডিঅ'টো গাড়ীৰ পেট পূজা আহি গ'লোঁ এই গাড়ীৰ পেট পূজা কৰিব লৈছোঁ আহিলে 98.69 হৈ আছে তো ধুনীয়াকৈ পেট পূজাটো কৰি লওঁ মজাকৈ ভৰাই লৈছোঁ মজাকৈ গাড়ী তেতিয়াহে গাড়ী পেট পূজা কৰিলেহে গাড়ীখন যাব আগলৈ গোগামুখত যাম পূজা বতৰ গুৱাহাটী ফিল আহি গৈছে যাব দিয়ে বাবা আমাকে যাব দিয়ে পিছৰ এখন কি বুলি কয় এখন কিবা এটা বুলি কয় বৰদৈ পাই গ'লোঁ বৰদৈ দি এইফালে বাসুদেৱ থানলৈ লিখাই আছে বাসুদেৱ থানলৈ সোমাই গৈছোঁ ৰাস্তাটো আগতে বেয়া আছিলে এতিয়া নাজানো তো গৈ আছোঁ ব'লকচোন যদি ভাল হয়তো ৰাস্তাটো ভালেই বেয়া হ'লেহে কাল হ'ব আৰু তো এতিয়া বৰদৈ দি সোমাই আহিলোঁ ধুনীয়াকৈ বাসুদেৱ থানলৈ একেবাৰে বাসুদেৱ থানত লগ পাই আছোঁ এইখন হৈছে এই যে দেখিছে এইখন হৈছে বৰদৈ বা বিলমুখৰ পক্ষী উদ্যান হয় তো এখন কিহৰ অসমৰ ভিতৰত আছে নেকি সকলো ধৰণৰ পক্ষী আহে ইয়াত চৰাই চিৰিকটি আহি থাকে তো কাৰণে আছে এতিয়াও কিছুমান তো নদীও পানী শুকাইছে এইখন আৰু ৰাস্তাটো মজা ফিনফিনীয়া হৈ আছে একদম
ফাইনেলি পাই গ'লোহি শ্ৰী শ্ৰী বাসুদেৱ থান নৰুৱা সত্ৰ এখন মূল গেটখন মানে এইখন তো এতিয়া ধুনীয়াকৈ সোমাই যাওঁ এয়া শিৱ মন্দিৰ এয়া বনাই আছে এইফালে শিৱ মন্দিৰ ভাগ আৰু আছে ৰ'বাও বাবা আহি আছোঁ আমি লাহে লাহে আহি থাকা তোমালোক তো এয়া ধুনীয়া এটা গছ গছনিৰ মাজতে মই বাসুদেৱ থান আহিছোঁ এনেই সেৱা কৰিবলৈ মানুহ আছে আজি বহুত মানুহ আছে ভিৰ যাম পুৰা ভিৰ হৈ আছে সেয়া চৰাই ক্লাছত হাগিয়ে দিলে পাই গ'লোঁ ৰখা এতিয়া গাড়ীখন পাৰ্কিং কৰি ৰ'ব ফাইনেলি আহি বাসুদেৱ থান পাই গ'লোহি এয়া গাড়ীখন নামিছোঁ এয়া মূল গেটখন এইফালে আছে মূল গেটখন তো সোমাম ধুনীয়াকৈ চৰাই দেখি পাগলেই হৈ আছে ইয়াতো চৰাই বহুত বিভিন্ন ধৰণৰ চৰাই আছে ন ইয়াত তো ফটো উঠিলা ধুনীয়াকৈ শুই আহিছিলে ছোৱালীজনী চাওকচোন চৰাই এটা মৰি আছে চ' কিহৰ কাৰণে বা মৰিছে চৰাইটো নাজানিম তো সেইখিনি প্ৰশাসনে কিবা এটা কৰিব লাগে আৰু কিহৰ কাৰণে মৰিছে সেইখিনি চাব লাগে কিবা বেমাৰ আজাৰো হ'ব পাৰে ন কিবা কিবি হ'ব পাৰে কিহৰ কাৰণে বা মৰি পৰি আছে আৰু ক'ৰবাত এনেকৈ পৰি আছে আগত দেখি আহিছোঁ তো কাৰণে ভিডিঅ'টোত অকণমান দেখাই দিওঁ বুলি ভাবিলোঁ আৰু এতিয়া পালোহি ভিতৰলৈ মূল গেটতে সোমাই আহিলোঁ বাসুদেৱ থানলৈ বুলি সেইটো বজাৰ চজাৰ কৰি মানে বুট মগুটো অলৰেডি কিনি আনিছোঁ ন আমি ঘৰৰ পৰা লৈ আহিছোঁ ইয়াতে চাকি ধূপ কিবা কিবি ল'লে মাহঁতে চব লৈ আহিছোঁ গৈ আছোঁ ধুনীয়াকৈ আমাৰ ল'ৰাটোৱে পূৰা ধুনীয়াকৈ লৈ আহিছে এয়া ঐ হাই বুলি কৈ দিয়া তো আহি আছোঁ খুলি হেল্ল' এইফালে এয়া মন্দিৰ ভাগ মই দিনে ক'লো এই ইনবক্সত দিছোঁ ইয়াত শৰাইৰ কাৰণে বুট মগুখিনি ইয়াত থ'লোঁ তো বুট মগুখিনি দিলোঁ বুট মগুখিনি দি এতিয়া ধূপ চাকি জ্বলাওঁগৈ ধূপ চাকি জ্বলাই লৈ পিনি সেৱা সৎকাৰ কৰি মেলি আপোনালোকক দেখাম বাকীখিনি গোটেই মন্দিৰ ভাগৰ সম্পূৰ্ণ দৃশ্য দেখাবলৈ চেষ্টা কৰিম যিমানটো পাৰোঁ তো চাই থাকিব ভিডিঅ'টো চাকি গছ পেঞ্চিল কৰিবৰ কাৰণে এতিয়া লাইন পাতি আছোঁ বহুত লাইন হৈ আছে ফটো তোলাৰ নিষেধ আছে বাসুদেৱ মূৰ্তিৰ ফটো লোৱা নিষেধ বুলি লিখা আছে তো ভিডিঅ' কৰিব নোৱাৰিম তো এতিয়া লাইন পাতি আছোঁ মানুহ বহুত আছে ন মানুহ বহুত আছে লাষ্টত লাইন পাতি আছোঁ ধুনীয়াকৈ তো সেয়াই আৰু ভিডিঅ' নকৰোঁ ফটো তোলা যিহেতু ফটো তোলা নিষেধ আছে ন তো সেইটো কাৰণে ভিডিঅ' নকৰোঁ বাইকৰ চাবিটোৱে পূজা কৰিবলৈ আনিছে ইয়াত থালখন আইতা লৈ আছে হাতত তাৰপৰা মামা লাইনত আছে
মা তাৰপৰা এদিনৰ মা ভণ্টি আহিছে। আমি এইফালে আছোঁ এতিয়া ধুনীয়াকৈ এতিয়া সেৱা সৎকাৰ কৰি আহিলোঁ মন্দিৰৰ ভিতৰত গৈ। এতিয়া শাস্ত্ৰ পঢ়ি আছে, শাস্ত্ৰ পঢ়া তাত অলপ দেৰি বহোঁ, প্ৰসাদ লওঁ, তাৰপিছত ভালকৈ প্ৰসাদ লৈ পিনি ঘৰত যাম আৰু। ধুনীয়াকৈ মাহ প্ৰসাদটো দি দিছে ধুনীয়াকৈ। সেয়া ককাসকলে বৰ্তাসকল, ককা হয় বৰ্তা হয় যিকোনো হয়, তো দি দিছে ধুনীয়াকৈ। সকলো মানুহ বহি আছে, সকলো প্ৰসাদ ল'বৰ কাৰণে ধুনীয়া। এতিয়া পায়স দি গ'ল ককাজনে, পায়স দি গ'ল। এজন চাক আয়ু ঈশ্বৰ। ধুনীয়াকৈ পুতিয়া প্ৰসাদ লোৱা হৈ গ'ল। বাহিৰতো আহিলোঁ, মাহঁত ওলাই অহা নাই কাৰণে ৰখি আছোঁ। তো ধুনীয়া প্ৰসাদ চসাদ লোৱা হৈ গ'ল। এতিয়া লাহেকৈ ঘৰলৈ বুলি ৰাওনা হ'ম আৰু। ঘাই দিয়া গান এটা গাই দিয়া, গান এটা গাই দিয়া। নগোৱা গোৱা না। वो हमको मारो, हमको जिंदा मत छोड़ो सालो। हम कोई मंदिर का घंटा है कि कोई भी आके बजा जा। কি ক'লা? তেত নাপায় নহয়, তেত নাপায় ঘৰত। নক'বা দেই, নক'বা দেই উপায় দেই। ধুনীয়াকৈ এতিয়া সেৱা কৰিলোঁ, সেৱা কৰি বুট মাহ খালোঁ, পায়স খালোঁ, খাই লৈ পিনি এতিয়া ঘৰলৈ বুলি যাত্ৰা কৰিছোঁ ধুনীয়াকৈ। তো যাওঁ আৰু এতিয়া। গোটেই গাড়ীত চৰাই বিসৰ্জন দি দিলে সকলোকে, একদম ফুটুক 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 ধুনীয়া বিসৰ্জন। এইয়া ধুনীয়াকৈ দি দিছে। গাড়ীত পূৰা একেবাৰে চৰাই পূৰা দি দিলে, গোটেই বগা বগা গ্লাছ একদম ধ্বংস হৈছে। তো এতিয়া ঘৰত যাব ল'লোঁ আৰু এই মন্দিৰৰ পৰা ওলাই আহিলোঁ। এতিয়া যাওঁ ধুনীয়াকৈ। এতিয়া আমি ঢকুৱাখানা হৈ ঘৰত যাম ধুনীয়াকৈ। ঢকুৱাখানাত কিবা এটা খাব লাগিব, তো গৈ আছোঁ এতিয়া বঢ়িয়াকৈ। হেল্ল', পূজাৰ কাৰণে এতিয়া মানে টাউনৰ মাজতেও যাব নিদিয়ে। কি কৰিলে বেগলৈ মনা কি হ'ব? খাম বুলি ভাবি আছিলোঁ, খাম বুলি ভাবি আছিলোঁ। এতিয়া ৰাস্তাই চিনি পোৱা বুলি থলুৱা খাদ্যৰ জুতিৰে আতিথ্য ফেমিলি ধাবা। মোকো মানে ফটো দেখুৱাই লাগিব, ঘৰস্থ নকৰিব লগা যাব নহ'লে বুলি। ধুনীয়াকৈ এতিয়া নিজৰ পেট পূজাটো কৰি লওঁ, ভাত পানী খাই লওঁ। ইয়াতে ভাত খাই আতিথ্য ঢকুৱাখানাত আছে, লখিমপুৰ ৰিলায়েন্স কোঁৱৰগাঁও। ধুনীয়াকৈ পেট পূজা কৰি ল'লোঁ। এতিয়া ঘৰত যাওঁ, মজাকৈ খালোঁ। খালি দামটো বহুত বেছি। পূজা মানে পেপা, পেপা মানে পূজা, আৰু জেলেপি মানে পূজা, পূজা মানে জেলেপি। ৰাস্তাটো এনেকুৱা গেলা কৰি লৈছে নহয়, জাবৰ জোথৰ পলিথিন চলিথিন পেলাই
ৰাস্তা নে এনেকুৱা জাবৰ জোথৰ পেলাই ধৰিছে অকল জাবৰ জোথৰ এই পূজা বুলিনো কি ল'ম অকল পূজা বুলি বেলুনটোকে লৈছোঁ পূজা এইটো আমাৰ পূজা গিফ্ট দিছে দেই দোকানীয়ে গিফ্ট দিছে এইটো পূজাৰ গিফ্ট পূজা বুলি বেলেগ একো লোৱা নাই বেলুনকেইটা ফ্ৰীতে পালোঁ এইটো এটা পালোঁ পূজা বুলি এয়া আমাৰ কি ধুনীয়া ধুনীয়া বেলুন চুপ